দ্বাৰা যদি তিনি ঘণ্টা চাৰ্জ হয় তেতিয়া 3 ঘণ্টা যদি চাৰ্জ কৰাৰ পিছত কিমান ঘণ্টা চলিব? 3 ঘণ্টাৰ ভিতৰত আপোনাৰ কি ঘণ্টা বুলি কথা নহয়, এটা আপোনাৰ যেটো ফুল চাৰ্জ হলে আপোনাৰ 130 কিলোমিটাৰ পাই যাব। 130 কিলোমিটাৰ হয়, মানে হাই স্পীডত যাব পাৰিব না ইয়াত? হাই স্পীড লো স্পীড একো কথা নাই, আপোনাৰ হাই স্পীড গলে তো আপুনি জগমে হাই স্পীড গলে আপোনাৰ ইয়াৰ পৰা যদি আগিয়ে যায় আপোনাৰ 30 কিলোমিটাৰ। ইয়াত টপ স্পীড কিমান? টপ স্পীড আপোনাৰ 55 প্লাস হ'ব। 55 প্লাস হ'ব। এনে বাইকত নৰ্মেল এনে আপোনাৰ স্পীডটো অলপ কম বাঢ়া আছে নেকি? আছে ইয়াতে আপোনাৰ এই চাইলো ইয়াতে যোনটো আছে ইকো মোড আৰু বস্ট মোড। মানে ইয়াত যেনেকৈ আপোনাৰ চাওক ই ৰিক্সা বিলাকত এতিয়া চাওক যোনবিলাক মানে কম দামী ই ৰিক্সা বিলাক আছে এইবিলাকত মানে এনে 40 দেখায়, আপোনাৰ 30 দেখায়, কিন্তু বাইকৰ লগত নিমিলে। কিন্তু ইয়াত যোনটো আপোনাৰ একজেক্ট আছে আপোনাৰ 55 দে দেখাব, বাইকৰ লগত মিলিব। মিলি যাব একদম। সেম হ'ব। আপুনি ইকো হলে অলপ নৰমালি যাব, 40 দেখাব ইয়াতে। 40 দেখাবলে আপোনাৰ অৰিজিনালি 40 পাব। অৰিজিনালি 40 পাব। আৰু আপোনাৰ এই বস্ট মোডত দি কেনে চলালে আপুনি ইয়াতে আপোনাৰ 55 প্লাস অৰ্থাৎ 60 62 এনেকুৱা উঠিব। সেইটো আপোনাৰ অৰিজিনালি 62 এ হয়। 62 এ হয়। আৰু ইয়াত শ কৰি থাকিব না কিমান কিলোমিটাৰ যাব পাৰিব? আৰু ইয়াতে আপোনাৰ পাৰ্চেন্টেজ সিস্টেমত দেখাব, যত আপোনাৰ 100 থাকিব, 1 কিলোমিটাৰ গলে আপোনাৰ 1 কমি আহিব। অৰ্থাৎ ফুল চাৰ্জ কৰিলে ইয়াতে 130 হ'ব আৰু 130 কিলোমিটাৰ যাৱাৰ পিছত 0 হৈ যাব। 0 হৈ যাব। আৰু 0 হলে আপোনাৰ এইটো চাৰ্জ এটা সিস্টেম আছে, আপুনি ইয়াক মিনিমাম 8 ৰ পৰা 5 ইউনিট ৰাখিব লাগিব, তাৰপিছত আপুনি চাৰ্জ দিব লাগিব। একবাৰে 0 কৰি চাৰ্জ দিলে আপোনাৰ বেটাৰীটো বহি যাব। আৰু চাৰ্জ দিয়া সিস্টেম আছে, চাৰ্জ দিলে আপোনাৰ সপ্তাহ 3 দিন গোটেই ৰাতি চাৰ্জত ৰাখিব লাগিব। যেহেতু চাৰ্জ আপোনাৰ 3 ঘণ্টা 50 মিনিটত ফুল চাৰ্জ হয়, এতিয়া আপুনি টিপ মাৰি কেনে আহি আপুনি অলপমান কৰিব পাৰিব, অলপ চাৰ্জ দিব পাৰিব। কিন্তু আপুনি কি কৰিব যে এটা সপ্তাহ 3 দিন গোটেই ৰাতি ফুল চাৰ্জত ৰাখিব, যাৰ ফলত আপোনাৰ বেটাৰী কেপাচিটি পাই যাব। 3 বছৰ কোম্পানীৰ পৰা ওয়াৰেন্টি দিয়া আছে আৰু 2 বছৰ 80,000 কিলোমিটাৰ আপুনি ভৰাই ল'ব পাৰিব এক্সট্ৰা 2 বছৰৰ কাৰণে ওয়াৰেন্টি, অৰ্থাৎ 5 বছৰ ওয়াৰেন্টি আছে না? হয়, 5 বছৰ ওয়াৰেন্টি। বেটাৰীটো কিমান বছৰৰ ওয়াৰেন্টি? 5 বছৰ গ্যাৰান্টি নে গ্যাৰান্টি? মানে যদি বেয়া হয় তাৰ মানে ওয়াৰেন্টি বেয়া হলে কি আপুনি ঠিক কৰি দিব জানো? হয়, ঠিক কৰি দিম। আৰু আপোনাৰ অৰিজিনালি বেয়া নহয়, এটা সেলস থাকে। এই আপোনাৰ টিৰো অটোত আপোনাৰ 32 টো সেলস আছে আপোনাৰ বেটাৰীত। এটা আপোনাৰ বেটাৰী লিথিয়াম বেটাৰী হয়, লিড এসিড বেটাৰী নহয়, লিথিয়াম বেটাৰী হয়, যার ফলত কারেন্ট হেল্প না লাগে। বেটাৰীটা ফুল মেইনটেইন ৰাখিলে আপুনি 5 বছৰ ওয়ারেন্টি পাব আৰু আপুনি এক্সট্ৰা আপুনি 8-9 বছৰ আৰামসে চলি যাব। এটা সাপোজ একটা মই গাড়ীখন লৈ গ'লো, এটা মই কাস্টমাৰ বুলি এটা মানে এটা গাড়ী এখন লৈ গ'লো, লৈ যোৱাৰ পিছত গাড়ীখন 1 বছৰমান পিছত মানে গাড়ীখন বেয়া হৈ গ'ল। এতিয়া আপোনাৰ তাতে মই লৈ আহিম, বেটাৰীটো গ্যাৰান্টি আছে, গ্যাৰান্টি ওয়াৰেন্টি আছে, তে গাড়ীখনতে মই লৈ আহিম ইয়াত, বেটাৰীটো দি যাম, তে গাড়ীখন চলাবৰ কাৰণে কিবা বেটাৰী আপুনি কিবা ব্যৱস্থা কৰি দিব নে কি? এইটো আপোনাৰ লগত আপোনাৰ ব্যৱস্থা হৈ যাব। ব্যৱস্থা হৈ যাব। আপুনি এটা ৰাখিব গাড়ী, আপুনি আপোনাৰ ধৰতো এতিয়া বেটাৰী প্ৰব্লেম হ'ল, আমি চালো আপোনাৰ টেকনিশিয়ান আছে, চালো যে বেছি প্ৰব্লেম আছে, আপোনাৰ ওয়াৰেন্টিত পঠাব লাগিব। তেনেহলে আপোনাৰ যিমান কেইদিন বহিব ইয়াতে আমি কোম্পানীৰ পৰা এটা পাৰমিশন লৈ কেনে আমাক যিমান দিন বহিব তাৰ আপোনাৰ হাজিৰাটো কিবা এটা দিম, কিবা এটা দিব নহয়। আপোনাৰ বহি থাকিব নালাগে, বহি থাকিলেও আপোনাৰ এই টিকাটো পাই যাব। এটা কোম্পানীৰ পৰা দিব, এটা মানে ক'ব নোৱাৰিম যে কিমান দিব, 500-600 ক'ব নোৱাৰিম, কিন্তু কিবা এটা দিব, ডেইলি পাই যাব। ডেইলি পাব, কিমান দিন বহি থাকিব সিমান দিনের পাব, এটা আপোনাৰ কোম্পানীৰ পৰা দি দিব। ঠিক আছে। আৰু এই সিটটো আপোনাক এক্সট্ৰা কৰি আপোনালোকে কোম্পানীৰ পৰা পইচা দিব নে এইটো এক্সট্ৰাকে লগাব লাগিব? এক্সট্ৰা এটা আপোনাৰ নিজে লগাই ল'ব লাগিব। নিজে লগাব লাগিব। যেহেতু আমাৰ গাড়ীত যিখিনি আছে এইখিনি আমাৰ কোম্পানীৰ পৰা দিয়া আছে। এটো কি আপোনাৰ ইয়াতে বনাব লাগিব নে আপোনাৰ বাহিৰত বনাব লাগিব? বাহিৰত বনাব পাৰিব, কিন্তু আমাৰ পৰা পাৰমিশনটো ল'ব লাগিব। পাৰমিশন ল'ব লাগিব, ওয়াৰেন্টিটো নাপাব। ওয়াৰেন্টিটো নাপাব। হয়, আপোনাৰ পৰা পাৰমিশন ল'ব যে মই এটা সিট লগাব। মানে ইয়াতে বনাই আপোনাৰ? হয়, ইয়াতে বনাই নহয়? কিমান মান লাগিব এটো বনালে? এটো আপোনাৰ কাৰবা 8,000 লয়, কাৰবা 9,000 লয়, এনেকৈ লাগে। 8,000 ভিতৰত হৈ যাব নহয়? এখন যদি আপনি আমার গোৱালপাৰাৰ পৰা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে মাত্ৰ আপুনি 90,000 টকা দিলে আপুনি এখন ঘৰত লৈ আহিব পাৰিব। আৰু ডকুমেণ্টছ লাগিব আপোনালোকক, ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক বুকখন লাগিব। দিয়াৰ পিছত আপোনাৰ 2 ঘণ্টামান প্ৰচেছিং হ'ব। প্ৰচেছিং যদি এপ্ৰুভ হয় তেতিয়াহ'লে মাত্ৰ 90,000 টকা দি আপুনি গোৱালপাৰাৰ পৰা ল'ব পাৰিব।